চ' এতিয়া আমি গ নম্বৰৰ পৰা ষ্টাৰ্ট কৰোঁ। গ নম্বৰটো, তোমাৰ চৰণ ধুই মোৰ মহাধন, ভকত জনৰে নিজ তুমিহে জীৱন। চ' ব্যাখ্যাত কি কৰিব লাগে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰত তোমালোকে যি 2-3 লাইন দিয়া থাকিব, তাৰ বাবে এটা ক'ৰ পৰা আহিছে সেই লাইনখিনি, কবিতাৰ পৰাই দিব আৰু কোন কবিতাৰ পৰা আহিছে সেইটো লিখিব লাগিব। তাৰপিছত সেই যে লাইনখিনি দিয়া থাকিব তাৰ দুই লাইনত মানে তাৰ যিটো চমু এটা এক্সপ্লেনেশ্যন সেইটো দিব লাগিব। তাৰপিছত 2-3 লাইনৰ এটা ব্যাখ্যা তোমালোকে কৰিব লাগিব, ঠিক আছে। এইটো চালে তোমালোকে গম পাবা। চ' উদ্ভিদ কবিতা ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱে বিৰচিত বৰগীতৰ পৰা লোৱা হৈছে বা বৰগীত নামৰ পাঠটিৰ পৰা লোৱা হৈছে, এনেকৈ তোমালোকে মিলাই লিখিব পাৰা। বনাই লিখিব লাগে অসমীয়াত আৰু কি। ইয়াত কবিয়ে ভগৱানৰ চৰণ নিজৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদ বুলি কৈছে। জাগতিক ধন সম্পদ ক্ষণস্থায়ী, কিন্তু ভগৱানৰ আশীৰ্বাদ আৰু চৰণ আশ্ৰয় চিৰন্ত অৰ্থাৎ চিৰসত্য। সেইবাবে কবিয়ে ভগৱানৰ চৰণ মহাধন বুলি অভিহিত কৰিছে। চৰণতে মহাধন বুলি অভিহিত কৰিছে। এতিয়া মেইন ব্যাখ্যাটো হ'ল কবিয়ে লগতে কৈছে যে ভগৱানেই ভক্তসকলৰ জীৱনৰ মূল আশ্ৰয় আৰু ভক্তি। দাঢ়ি এটা। তাৰপিছত ভগৱানৰ কৃপা আৰু আশীৰ্বাদৰ অবিহনে ভক্তৰ জীৱন অৰ্থহীন। নিজৰ সকলো আশা ভৰসা ভগৱানৰ ওপৰত ৰাখে। এই কথাষাৰ মাজেৰে কবিয়ে গভীৰ ভক্তি, বিশ্বাস আৰু ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্ভৰশীলতা ভাৱ প্ৰকাশ কৰিছে বা প্ৰকাশ পাইছে। তাৰপিছত 5 নম্বৰটো, হনক খন্দন যোগী যাহাকো ধিয়া, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্যত ব্যাখ্যা কৰিব দিছে এইটো, ঠিক আছে। তাৰপিছত এইটো উত্তৰ, উদ্বৃত্ত কবিতা ফাঁকি অকণমান ছেম হ'ব তাৎপৰ্যত যিহেতু এইটো। চ' উদ্বৃত্ত কবিতা ফাঁকি ভগৱানৰ অসীম মাহাত্য আৰু মহিমাৰ কথা প্ৰকাশ পাইছে। হনক খন্দন আদি মহান যোগী মুনিসকলে সদায় ভগৱানৰ ধ্যান কৰে। তেওঁ আধ্যাত্মিক জ্ঞান আৰু তাৎপৰ্যতা মহান হ'লেও ভগৱানৰ সম্পূৰ্ণ স্বৰূপ উপলব্ধি কৰিব নোৱাৰে, ঠিক আছে, উপলব্ধি কৰিব নোৱাৰে দেই। তাৰপিছত নিগম শব্দই বেদ শাস্ত্ৰ বুজাইছে। কবিয়ে কৈছে যে বেদ শাস্ত্ৰসমূহে ভগৱানৰ সম্পূৰ্ণ মহিমা বিচাৰি নাপায়, অৰ্থাৎ ভগৱানৰ শক্তি, গুণ আৰু মাহাত্য অসীম আৰু অনন্ত, ঠিক আছে। তাৰপিছত এই শাৰী দুটাৰ মাজত, এইটো কিন্তু ইম্পৰ্টেণ্ট লাইন, এই শাৰী দুটাৰ মাজেৰে কবিয়ে ভগৱানৰ মহানতা প্ৰকাশ কৰাৰ লগতে মানুহৰ সীমাবদ্ধতাৰ কথাও বুজাইছে। কবিৰ গভীৰ ভক্তি বিনিময় আৰু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাভাৱে ইয়াত সুন্দৰভাৱে প্ৰকাশ পাইছে। তাৰপিছত বৰগীতৰ 4টা লক্ষণ, এইটো কিন্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউত পূৰা ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। সেইটো বৰগীতৰ 4টা লক্ষণ কেনেকৈ তোমালোকে এতিয়া গম পাবা। এইটো মানে আহিয়ে থাকে, বাৰে আহি থাকে তোমালোকৰ 4-5টা লক্ষণ। এইটো তোমালোকে মুখস্থ কৰি ল'বা। ফাৰ্ষ্ট মই যিমান চিম্পল যিখিনি আছে সেইখিনিয়ে দিছোঁ। চ' ফাৰ্ষ্ট হৈছে বৰগীতসমূহ শাস্ত্ৰীয় তালযুক্ত গীত। 2 নম্বৰ, বৰগীতৰ ভাষা ব্ৰজাৱলী। 3 নম্বৰ, বৰগীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মাহাত্য প্ৰকাশক। 4 নম্বৰ, বৰগীতসমূহত ভক্তিৰস প্ৰধান যদিও দাস্য, শান্ত, ব্যাসুল আৰু ৰসো দেখা যায়। চ' তাৰপিছত ভাষা বিষয়ক যি আছে, এইটো আগত ভাৱ বিষয়ক আছিলে, এইটো ভাষা বিষয়ক, ঠিক আছে। দিছে আধুনিক ৰূপলৈ, তলৰ দিয়া কেইটাৰ আধুনিক ৰূপ লিখিব লাগে। চ' ইয়াত প্ৰাচীন ৰূপ যিখিনি আছে আৰু আধুনিক ৰূপ। চ' ফাৰ্ষ্ট, নাপাৱন্ত নাপায়, কেনেকৈ, ভৈলুহো হলো, এইটো অকণমান হিন্দীত আহি গ'ল। তুমিয়েই, জনৰে জনৰ। তাৰপিছত কয়,
কয় তাৰপিছত ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য উল্লেখ এইটো তোমালোকৰ চাগে এইবাৰ পৰীক্ষাত এইটো ইম্পৰ্টেণ্ট হৈ পৰে এইবাৰ পৰীক্ষাৰ বাবে কৈছোঁ মই এইটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে চ' ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা চ' উত্তৰ ব্ৰজাৱলী ভাষা এইটো তোমালোকে এটা লাইন যিটো এইটো লাইন দিছোঁ মই এইটো লিখিবা ঠিক আছে তাৰপিছত পইণ্ট ৱাইজত লিখি গৈ থাকিবা এডভান্টেজখিনি পইণ্ট ৱাইজত লিখি গৈ থাকিবা ঠিক আছে চ' ব্ৰজাৱলী ভাষা এক বিশেষ সাহিত্যিক ভাষা শংকৰদেৱ আৰু মাধৱদেৱ ভক্তিমূলক সাহিত্য ৰচনাৰ বাবে ভাষা ব্যৱহাৰ কৰিছিল এই ভাষাটো ব্যৱহাৰ কৰিছিল অৰ্থাৎ ব্ৰজাৱলী ভাষাটো ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ফাৰ্ষ্ট ব্ৰজাৱলী ভাষা কৃত্ৰিম সাহিত্যিক ভাষা এই ভাষা কোনো বিশেষ ঠাইৰ কথিত ভাষা নহয় ঠিক আছে 3 নম্বৰ ইয়াৰ মূল ভেটি হ'ল মৈথিলী 4 নম্বৰ মৈথিলীৰ লগত ভোজপুৰী নেৱাৰী আৰু আন কিছুমান ভাষাৰ সংমিশ্ৰণ ইয়াত দেখা যায় 5 নম্বৰ ইয়াত ভাষা স্বৰধ্বনি অধিক প্ৰয়োগ হোৱাৰ বাবে ই অন্যতম শ্ৰুতিমধুৰ 6 নম্বৰ ইমান নকৰিলেও হ'ব কিন্তু তোমালোকে ইয়াৰ পৰা যিমান মানে তোমালোকৰ বাবে সুটেবল হয় সেইখিনি তোমালোকে মুখস্থ কৰি ল'বা চ' আৰু দুটা আছে ব্ৰজাৱলী ভাষা সহজ কোমল আৰু সংগীত ধৰ্ম 7 নম্বৰ বৰগীত অংকীয়া নাট আৰু ভক্তিমূলক সাহিত্য এই ভাষাৰ ব্যৱহাৰ অধিক দেখা যায় ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু তোমালোকে ভিডিঅ'টোত যদি নতুনকৈ আহিছা চ' ছাবস্ক্ৰাইব মাৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা কাৰণ বহুত কষ্ট লাগে এইখিনি বনাবলৈ মই এইখিনি PDF যিটো আছে এইটো PDF সেইটো বহুত মেহনত কৰি বনাই আনিছোঁ চ' তোমালোকে PDFটো যদি লিংক বিচৰা মই তোমালোকে কমেণ্ট কৰিবা তাৰপিছত মই কমেণ্টত তোমালোকক লিংকটো দি দিম ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানলৈকে থেংক ইউ ফৰ ৱাচিং বাই বাই